Hello guys, nature on an interesting video লৈ সুনমনি আসাম 3 চেনেলটোলৈ স্বাগতম। নেচাৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ বাবে মোৰ এই চেনেলটো যাতে ছাপোৰ্ট কৰে আপোনালোকে, কাৰণ অসমীয়া ভাষাৰ এনেকুৱা নেচাৰ চেনেল আৰু ক'তো নাপাব, কেৱল মোৰটোহে পাব। কাৰণ অসমীয়া ভাষাত কোনো নেচাৰ চেনেল এতিয়ালৈকে বৰ্তমান খোলা নাই, গতিকে মোৰ এটা প্ৰচেষ্টা যাতে নেচাৰ হৈ আপোনালোকক কিছুমান এণ্টাৰটেইনমেণ্ট কৰাৰ। গতিকে যদি আপোনালোকে ছাপোৰ্ট কৰে তেন্তে হ'লে আগলৈকে এনেকুৱা নেচাৰ ভিডিঅ' এৰিবৰ কাৰণে মই ইচ্ছা প্ৰকাশ কৰোঁ। চাওক, কিনকিনীয়া বৰষুণ যাক কিমান সুন্দৰভাৱে পৰি আছে। কিমান কিনকিনীয়া বৰষুণ যাক কিমান সুন্দৰভাৱে পৰি আছে। এনেকুৱা ধৰণৰ নেচাৰ ভিডিঅ'বিলাক চাই এনেকুৱা মজা লাগে, কি ক'ম আপোনালোকক। মইতো ভাল পাওঁৱেই, সেই গতিকে আপোনালোককো নেচাৰ এনেকুৱা ভিডিঅ' দেখাবৰ কাৰণে মই ইচ্ছা কৰিছে, মানে ভিডিঅ' এৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। গতিকে আপোনালোকক অকণমান ছাপোৰ্ট। চাওক, কিমান সুন্দৰকৈ কিনকিনীয়া বৰষুণ যাক পৰি আছে। দেখিছে নহয়, কিমান সুন্দৰভাৱে বৰষুণ যাক পৰি আছে। সুন্দৰভাৱে বৰষুণ যাক একেটা গতিত একেটা ঢিয়ত পৰি আছে। পানী টোপালকেইটা কিমান সুন্দৰভাৱে পৰি আছে চাওক। পানীৰ টোপাল কিমান সুন্দৰভাৱে পৰি আছে, পানীৰ টোপালকেইটা। আই হোপ যদি আপোনালোকৰ এনেকুৱা নেচাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যাত শ্বেয়াৰ কৰিব মানুহলৈ। লগৰ বন্ধু সকলোলৈ যাতে শ্বেয়াৰ কৰে এই ভিডিঅ'টো। চাওক, কিমান সুন্দৰ ইণ্টাৰেষ্টিং ভিডিঅ'। ইমান সুন্দৰ ভিডিঅ' আপলোড কৰিও যদি আপোনালোকে ছাপোৰ্ট নকৰে তেন্তে কোনে ভিডিঅ' আপলোড কৰিব মন যাব কওক। আজিলৈ মোৰ ভিডিঅ'টো সিমানেই। থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল লাগিল বা ভাল পালে প্লিজ ছাবস্ক্ৰাইব, আৰু এনেকুৱা আগলৈকো ইণ্টাৰেষ্টিং ভিডিঅ' এনেকুৱা নেচাৰ কিছুমান ভিডিঅ' পাবৰ বাবে প্লিজ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখে। আজিলৈ মোৰ সিমানেই। জয় আই অসম।